আৰু বিশ্বনাথ কাৰ্বি লাইভলৈ পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ আৰু এই মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গুৰুত্বপূৰ্ণ আৰু ডাঙৰ খবৰ লৈ আহিছোঁ আৰু নিতৌ এনেধৰণৰ গুৰুত্বপূৰ্ণ খবৰ পাবলৈ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি এই ভিডিঅ'টি একোটাকৈ লাইক কৰিবলৈ নাপাহৰিব। সুৰক্ষিত সাক্ষীৰ ভিত্তিত অখিল গগৈৰ বিৰুদ্ধে অতিৰিক্ত অভিযোগ পত্ৰ দাখিল এনআইএ। ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই আজি কাৰাগাৰত বন্দী শিৱসাগৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে অতিৰিক্ত অভিযোগ পত্ৰ দাখিল কৰিছে। ইয়াৰ উপৰি 2019 কাৰ্বিৰোধী প্ৰতিবাদ সন্দৰ্ভত দ্বিতীয় আৰু অন্তিম গোচৰত নতুন সুৰক্ষিত সাক্ষী আনিছে। গুৱাহাটীৰ চানমাৰী আৰক্ষী থানাৰ গোচৰৰ মূল অভিযোগ পত্ৰখন এবছৰ পূৰ্বে অৰ্থাৎ 2020 চনৰ 29 মেত আইন আৰু আইপিচিৰ অন্যান্য ধাৰাৰ উপৰি দেশদ্ৰোহৰ অধীনত দাখিল কৰা হৈছিল। যোৱা 22 জুনত চাবুৱা গোচৰত গগৈক নিৰ্দোষ সাব্যস্ত কৰা হৈছিল। এনআইএ আজি চানমাৰী আৰক্ষী থানাৰ গোচৰত এজন নতুন সুৰক্ষিত সাক্ষীৰ ওপৰত ভিত্তি কৰি অতিৰিক্ত অভিযোগ পত্ৰ দাখিল কৰিছে। গগৈ অধিবক্তা কৃষ্ণ গগৈয়ে কয়, অভিযোগ আৰু ধাৰাবোৰ একেই আছে বুলি উল্লেখ কৰে অধিবক্তাগৰাকীয়ে। এই গোচৰটোৰ অভিযোগ সন্দৰ্ভত এনআইএ চূড়ান্ত যুক্তি উপস্থাপন কৰাৰ এদিন পূৰ্বে অতিৰিক্ত অভিযোগ পত্ৰ দাখিল কৰা ঘটনা এতিয়া বিশেষ চৰ্চা লাভ কৰিছে। ইফালে ৰাইজৰ দলে এনআইএ এই পদক্ষেপক ষড়যন্ত্ৰ বুলি অভিহিত কৰিছে। চানমাৰী থানাৰ গোচৰৰ শুনানি সমাপ্ত হ'বলৈ ধৰাৰ সময়ত এনআইএ এই কাৰ্য নিন্দনীয় বুলিও কয় অখিল গগৈ নেতৃত্বাধীন দলটোৰ একাংশ বিষয়ববীয়াসকলে। এক বিবৃতিত দলটোৱে কয় যে বিজেপি নেতৃত্বাধীন চৰকাৰে গগৈৰ জনপ্ৰিয়তাক ভয় কৰে আৰু ৰাজ্যিক বিধানসভাৰ উপ নিৰ্বাচন শেষ নোহোৱালৈকে তেওঁ কাৰাগাৰৰ ভিতৰতে থকাটো বিচাৰে। গগৈৰ জনপ্ৰিয়তাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দুঃস্বপ্ন দেখুওৱা বুলিও বিবৃতিটোত উল্লেখ কৰে। উল্লেখ্য যে দুজন বিধায়কৰ মৃত্যু আৰু আন এজনৰ পদ ত্যাগৰ পিছত 3টা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হ'ব, কিন্তু এতিয়াও সময়সূচী ঘোষণা কৰা নাই। সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত কাৰাগাৰৰ পৰাই প্ৰতিদ্বন্দ্বিতা কৰি শিৱসাগৰ সমষ্টিৰ পৰা বিজয়ী হৈছিল অখিল গগৈ। বিধায়ক পদ্ম হাজৰিকালৈ কেবিনেট মৰ্যাদা, সমবায়সমূহলৈ 5 লাখকৈ টকা, লগতে বহু সিদ্ধান্ত। আজিৰ কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। প্ৰতি সপ্তাহৰ দৰে চলিত সপ্তাহৰো আজিৰ দিনটোত অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কেবিনেট বৈঠক। আজিৰ কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কি সিদ্ধান্ত লোৱা হ'ল কেবিনেট বৈঠকত জনোৱা হওক। সমবায়সমূহে প্ৰতি বছৰে 5 লাখকৈ মঞ্জুৰি পাব। 16 জিলাত সমবায়সমূহে ট্ৰেন্সপৰ্টেশ্যনৰ সুবিধা পাব। পদ্ম হাজৰিকাৰ অধ্যক্ষতাত চিপাঝাৰৰ গৰুসুটিত 77,000 বিঘা মাটিত খেতি কৰাৰ বাবে যি দায়িত্ব দিয়া হৈছিল তেওঁ আজিৰ পৰা কেবিনেট মৰ্যাদা পাব। গৰুসুটিৰ পিছত পৰ্যায়ক্ৰমে তেওঁ আন দায়িত্ব পাব। মোবাইল টাৱাৰ স্থাপনৰ সিদ্ধান্ত, যাতে কোনো অঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে নেটৱৰ্ক পায় আৰু অনলাইন ক্লাছ কৰিব পাৰে। কেবিনেটত লোৱা সিদ্ধান্তবোৰ বিভাগসমূহে কাৰ্যকৰী কৰিছে নে নাই তাক পৰ্যালোচনা কৰিব 3জনীয়া মন্ত্ৰীৰ কমিটি গঠনে। কমিটিত থাকিব চন্দু মোহন পাটোৱাৰী, অতুল বৰা আৰু ডক্টৰ ৰণোজ পেগু। নতুন নিৰ্দেশনা, বিয়লি 5 বজাৰ পৰিৱৰ্তে এতিয়া 1 বজাতে বন্ধ কৰিব লাগিব সকলো গেলামালৰ দোকান। ক'ত জনোৱা হওক। বিশ্বনাথ জিলা প্ৰশাসনে কোভিড সন্দৰ্ভত জাৰি কৰিছে বিশেষ নিৰ্দেশনা। বিশ্বনাথ জিলাত শেহতীয়াকৈ ঘোষণা কৰা নিৰ্দেশনা অনুসৰি অব্যাহত আছে কণ্টেইনমেণ্ট জন। ৰাজ্য চৰকাৰে প্ৰকাশ কৰা শেহতীয়া SOP অনুসৰি ইতিমধ্যে গেলামাল দোকানসমূহ বিয়লি 5 বজাত বন্ধ কৰাৰ নিৰ্দেশ দিছিল। কিন্তু বিশ্বনাথত সম্প্ৰতি বৃদ্ধি পাবলৈ ধৰা কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যা উদ্বেগজনক হোৱাৰ বাবে বিশ্বনাথ জিলা প্ৰশাসন ঘোষণা কৰিছে যে নতুন নীতি নিৰ্দেশনা। জিলাখনত প্ৰশাসনে ইতিমধ্যে মাইক যোগে ঘোষণা কৰিছে যে সন্ধিয়া 5 বজাৰ পৰিৱৰ্তে এতিয়া দিনৰ 1 বজাতে বন্ধ কৰিব লাগিব সকলো গেলামালৰ দোকানসমূহ। উল্লেখ্য যে বিশ্বনাথত কোভিডৰ সংক্ৰমণ দিনক দিনে বৃদ্ধি পাই গৈ আছে। জিলাখনত কোভিডৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে চৰকাৰে নানা ধৰণৰ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এতিয়া মাত্ৰ 7 টকা জমা কৰি এতিয়া প্ৰতি মাহে আপুনি 5,000 টকা লাভ কৰাৰ সুবিধা ল'ব পাৰে। এই আঁচনিৰ জৰিয়তে যদি এজন ব্যক্তিয়ে 18 বছৰ বয়সত অটল পেঞ্চন যোজনাত যোগদান কৰে তেন্তে তেওঁ 60 বছৰ বয়সৰ পিছত প্ৰতি মাহে 5,000 টকাৰ মাহিলী পেঞ্চনৰ বাবে প্ৰতি মাহে 210 টকা জমা দিব লাগিব। আজিৰ সময়ত সকলোৱে এক সুৰক্ষিত বিনিয়োগ কৰিব বিচাৰে। আমাৰ বেছিভাগেই এতিয়াৰ পৰা বৃদ্ধ বয়সৰ বাবে বিনিয়োগ কৰা আৰম্ভ কৰিছে, যাতে পিছত কোনেও ইয়াৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে। 2015 চনত আৰম্ভ কৰা অটল পেঞ্চন যোজনা, ইয়াত বিনিয়োগ কৰি আপুনি মাহিলী উপাৰ্জনৰ ব্যৱস্থা কৰিব পাৰে।
যদিও অসংগঠিত খণ্ডত কাম কৰা লোকসকলৰ বাবে অটল পেঞ্চন যোজনা কৰা হৈছিল 18 পৰা 40 বছৰ বয়সৰ যিকোনো ভাৰতীয় নাগৰিকে আঁচনিখনত বিনিয়োগ কৰি পেঞ্চন লাভ কৰিব পাৰে তেওঁলোকৰ কেৱল বেংক বা ডাকঘৰত একাউণ্ট থাকিব লাগে অটল আঁচনিত জমাকৰ্তাসকলে পেঞ্চন আঁচনিত 60 বছৰৰ পিছত পেঞ্চন প্ৰাপ্ত কৰা আৰম্ভ কৰে এপিৱাইৰ পৰিমাণ আপুনি কৰা বিনিয়োগ আৰু আপোনাৰ বয়সৰ ওপৰত নিৰ্ভৰ কৰে আঁচনিখনে কমেও 1000 পৰা 5000 টকালৈ মাহিলী পেঞ্চন প্ৰদান কৰিব পাৰে যদি এজন ব্যক্তিয়ে 18 বছৰ বয়সত অটল পেঞ্চন যোজনাত যোগদান কৰে তেন্তে তেওঁ 60 বছৰ বয়সৰ পিছত প্ৰতি মাহে 5000 টকাৰ মাহিলী পেঞ্চনৰ বাবে প্ৰতি মাহে 210 টকা জমা দিব লাগিব অৰ্থাৎ এই আঁচনিখনত প্ৰতিদিনে 7 টকা জমা দি আপুনি প্ৰতি মাহে 5000 টকাৰ পেঞ্চন লাভ কৰিব পাৰিব যদি এই আঁচনিখনৰ গ্ৰাহকৰ মৃত্যু হয় তেওঁ পত্নী ডিফল্টভাৱে মনোনীত হয় আৰু পত্নী আঁচনিখনৰ সকলো লাভালাভ লাভ কৰে পত্নীও গ্ৰাহকৰ দৰে একে পেঞ্চন লাভ কৰে পত্নী এগৰাকী জীয়াই নাথাকিলে গ্ৰাহকে নিযুক্ত কৰা মনোনীত ব্যক্তিয়ে ইয়াৰ বাবে নিৰ্ধাৰিত সুবিধা লাভ কৰে জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰে ল'ব বিশেষ নীতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ঘোষণা জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰে অচিৰে গ্ৰহণ কৰিব এক বিশেষ নীতি ইয়াৰ বাবে সকলো দিশ পৰ্যালোচনা কৰি চৰকাৰে গ্ৰহণ কৰিব কঠোৰ কাৰ্যব্যৱস্থা আজি এই কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহকত অংশগ্ৰহণৰ পিছতে সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় চৰকাৰে ইনচেটিভ আৰু ডিসইনচেটিভ এই দুটা ভাগত জনসংখ্যা নিয়ন্ত্ৰণৰ পদক্ষেপ ল'ব ইতিমধ্যে বিধানসভাত ডিসইনচেটিভ পৰ্যায়ত জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে কিছু নীতি নিয়ম গ্ৰহণ কৰা হৈছে পঞ্চায়তত নিৰ্বাচনত দুটাকৈ অধিক সন্তান থকা ব্যক্তিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰা ধৰণৰ নিয়ম বলবৎ কৰা হৈছে ইনচেটিভ পৰ্যায়ত চৰকাৰে সকলো পক্ষৰ সৈতে আলোচনা কৰাৰ পিছত কিছু সিদ্ধান্ত গ্ৰহণ কৰিব আৰু ইফালে চৰকাৰৰ জনসংখ্যা নীতিক লৈ বিৰোধী কংগ্ৰেছ আৰু AYDF কৰা প্ৰতিক্ৰিয়া সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় এই পদক্ষেপ সংখ্যালঘু সম্প্ৰদায়ৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে লোৱা হৈছে দৰিদ্ৰতাৰ পৰা মুক্তি লাভ কৰা আৰু অশিক্ষিত বাৰ্তাবৰণৰ পৰা উলিয়াই অনাৰ বাবে এই ধৰণৰ পদক্ষেপ লোৱা হৈছে মই ভাবো ইয়াক লৈ সংখ্যালঘু সমাজত কোনো ধৰণৰ বিৰোধিতাৰ সৃষ্টি নহব ইতিমধ্যে সদৌ সংখ্যালঘু ছাত্ৰ সন্থাৰ দুইটা ফৈদৰ সৈতে মই দুবাৰকৈ আলোচনাত মিলিত হৈছো তেওঁলোকে মুকলিকৈ চৰকাৰৰ এই জনসংখ্যা নীতিক আদৰণি জনাইছে আৰু স্বীকাৰ কৰিছে যে মুছলমান লোকৰ জনসংখ্যা ৰোধৰ বাবে এই পদক্ষেপৰ প্ৰয়োজন চৰকাৰৰ এই নীতিক সকলো ধৰণে সমৰ্থন জনাব বুলি অৱগত কৰিছে মই আগন্তুক জুলাই মাহত 150 মুছলমান সংগঠনৰ সৈতে আলোচনাত মিলিত হ'ম আৰু মই নিশ্চিত যে তেওঁলোকে অসম চৰকাৰৰ জনসংখ্যা নীতিক পূৰ্ণ সমৰ্থন জনাব চৰকাৰে মুছলমান সংগঠনৰ লগতে তেওঁলোকৰ বুদ্ধিজীৱী আৰু চিন্তাবিদসকলৰ সৈতে আলোচনাত মিলিত হ'ব চৰকাৰে এই সম্প্ৰদায়টোৰ উন্নয়নৰ বাবে কাম কৰিব বিচাৰিছে গতিকে মই ভাবো ইয়াত মুছলমান সম্প্ৰদায়ে পূৰ্ণ সমৰ্থন আগবঢ়াব সাৱধান এতিয়া আপোনাৰ এটিএম কাৰ্ড ক্লন কৰি দুষ্ট চক্ৰই লৈ যাব পাৰে সমস্ত জমাধন কেনেকৈ কৰে এটিএম কাৰ্ড ক্লনিং নতুন কৌশল এটিএম কাৰ্ড ক্লনিঙেৰে মুম্বাইত বহু লোকৰ বেংকৰ জমাধন খৰকালে ৰোমানিয়াৰ দুই যুৱকে আপুনি কোনো এটিএমৰ পৰা ধন ওলোৱাৰ সময়তে কাৰ্ডৰ সমস্ত তথ্য সংগ্ৰহ কৰি দুষ্ট চক্ৰই প্ৰস্তুত কৰি ল'ব পাৰে অনুৰূপ এটিএম কাৰ্ড নতুন কৌশল এটিএম কাৰ্ড ক্লনিঙেৰে মুম্বাইত বহু লোকৰ দিয়া বেংকৰ জমাধন খৰকালে ৰোমানিয়াৰ দুই যুৱকে প্ৰায় 6 মাহ ধৰি এটিএম ক্লনিং কৌশলেৰে ধন ঘটা ৰোমানিয়াৰ দুই যুৱকক অৱশেষত গ্ৰেফতাৰ কৰে মুম্বাই আৰক্ষীয়ে উদ্ধাৰ কৰে ক্লন এটিএম কাৰ্ড মাইক্ৰ কেমেৰা ক্লনিং মেচিন আদি বিভিন্ন সামগ্ৰী কেনেদৰে ক্লন কৰে আনৰ এটিএম কাৰ্ড মেউৰ ৰুচিনেল আৰু বুদাই আলিন ৰমানা দুই ৰোমানিয়াৰ মেউৰ ৰুচিনেলৰ শিক্ষাগত অৰ্হতা মেকানিকেল ইঞ্জিনিয়াৰিং মেউৰ ৰুচিনেলে এটিএমত এটা মাইক্ৰ কেমেৰা আৰু এখন মেগনেটিক চিপ আগতীয়াকৈ স্থাপন কৰি থয় সেই এটিএমত কোনো লোকে এটিএম কাৰ্ড ব্যৱহাৰ কৰিলে মেগনেটিক চিপে সংগ্ৰহ কৰি লৈ কাৰ্ডখনৰ সমগ্ৰ তথ্য আৰু সেই তথ্যৰে এখন কাৰ্ড প্ৰস্তুত কৰে অৰ্থাৎ ক্লন এটিএম কাৰ্ড 6 মাহ পূৰ্বে এগৰাকী মহিলাই তেওঁ বেংক একাউণ্টৰ পৰা এটিএমৰ যোগৰ পৰা 6,05,000 টকা উলিয়াই নিয়াৰ বুলি এটা গোচৰ ভিত্তিত দৈৰ্ঘ্যদিনে অভিযান চলাই আছিল মুম্বাই আৰক্ষীয়ে এটিএমত বন্দী হোৱা চিচিটিভি ফুটেজৰ সহায়ত মেউ ৰুচিনেলৰ পিছ লৈ মুম্বাই আৰক্ষীৰ চাইবাৰ সেলে হাতে লুটে ধৰা পেলাই ৰুচিনেলক পৰৱৰ্তী সময়ত গ্ৰেফতাৰ কৰে মুম্বাইত একেলগে থকা বুদাই আলিন ৰমানা নামৰ
ৰোমানিয়াৰ আন এজন যুৱকক আৰু ভাৰতলৈ আহি অসত্য উপায়েৰে ধন উপাৰ্জন কৰি অহা ৰোমানিয়াৰ 2 দুৰ্বৃত্তক মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ পোহৰলৈ আনিলে আন এক নতুন কৌশল ATM কাৰ্ড ক্লনিং। মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত ৰাজ্যিক কেবিনেটৰ 7খন বৈঠক গ্ৰহণ কৰা হ'ল কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ বাবে গ্ৰহণ কৰা হ'ল এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কি এই সিদ্ধান্ত জানো আহক। আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেটৰ 7খন বৈঠক। 7খন কেবিনেট বৈঠকত লোৱা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। সেই সিদ্ধান্তসমূহ এই ধৰণৰ: আৰক্ষী কনিষ্ঠবলৰ পৰা শীৰ্ষ বিষয়ালৈকে এমাহৰ বাধ্যতামূলক ছুটি পৰিয়ালৰ ওচৰলৈ যাবলৈ, পৰিয়ালৰ লগত কোৱাৰ্টাৰত থকা বা ওচৰত থকা বিষয়াসকলক 10 দিনৰ ছুটি দিয়া হ'ব। সমবায় দোকান, সুলভ মূল্যৰ দোকানৰ ব্যৱসায়ীসকলক 143 টকা প্ৰতি কুইণ্টেল দিয়াৰ ব্যৱস্থা। পূৰ্বতে 110 পইচা পাইছিল। 860খন সমবায় সমিতিলৈ 5 লাখ টকাৰ মঞ্জুৰি বছৰত দিয়া হ'ব। FCI সামগ্ৰীসমূহ ট্ৰেন্সফৰমেশ্যন কণ্টেক্ট সমবায় সমিতিক দিয়াৰ বাবে DC-সকলক জনোৱা হ'ব। গৰুসুটি 77 বিঘা মাটিত খেতি কৰাত অনুমোদন কেবিনেটৰ আজিৰ পৰা পদ্ম হাজৰিকাক কেবিনেট মৰ্যাদা প্ৰদান। তথ্য প্ৰযুক্তি বিভাগক মোবাইল নেটৱৰ্ক স্থাপনৰ বাবে কেশৱ মহন্তক দায়িত্ব দিয়াৰ বাবে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। অনলাইন ক্লাছ সুচাৰুৰূপে চলাই নিবলৈ ৰাজ্যৰ চুকে কোণে স্থাপন কৰা হ'ব অধিক মোবাইল ফোনৰ টাৱাৰ। কেবিনেট সিদ্ধান্ত নিৰীক্ষণৰ দায়িত্ব অপৰ্ণ 3 মন্ত্ৰী ক্ৰমে চন্দ্ৰমোহন পাটোৱাৰী, অতুল বৰা আৰু ৰণোজ পেগুক।